হেল্ল' ফ্ৰেণ্ড, মই গৈ আছোঁ এতিয়া ঠেলাত মাল ল'ব। মাল লৈ এতিয়া গম পাব, দেখাব। এইফালে আমাৰ আছে এটা ভাই, কিন্তু তাক এতিয়া নুদুখাওঁ, পাছত এইজনে হৈছে সেইজন আমাৰ দাৰিয়া বাবা। মোৰ লগত একদম আজি ইয়াক কি কৰিম ইহে জানিব। ইয়াক তামান কিবা কিবি কৰিব লাগিব। পুৰা মই সোমাই গলো। এতিয়া এইটো ভাইক লগ পালো। সি কৈ আছে কি মানে হেল্ল' গাইছ, এই কেনেকে কয় মুখটো চালে ভাল লাগে ইয়াত। তাৰপিছত আমি ঠেলাখন লৈ আহি গলো। এতিয়া ইয়াতে আছে, ৰ'ব দেখাই আছো মালটো। এয়া য়েল্লো মালখিনি ইয়াতে দিব লাগিব। সেইটো বাৰু সুধিলো কি এইখিনিয়ে নেকি মালখিনি? এইখিনিয়ে বুলি ক'লে। আৰু এতিয়া ঠেলাখন ধুনীয়াকে ধৰি ৰাখিব দিছে মোক, মানে সি কৈছে আৰু ঠেলা গাড়ীটো ধুনীয়াকে এতিয়া লোড হৈ গ'ল ধুনীয়াকে। এতিয়া গৈ থাকিম। আমাৰ দাৰিয়া বাবাই পুৰা একদম লোড দি আছে। আমাৰ দাৰিয়া বাবাই এতিয়া ধুনীয়াকে ৰচা বান্ধি আছে, মানে মালখিনি পৰি নোযোৱাকে। এতিয়া ঠেলালৈ গৈ আছো, একদম ধুনীয়াকে আহি আছো। ইমান গধুৰ কষ্ট হৈছে অকমান, মানে সি ঠেলি আহিছে, মানে মই সেইকাৰণে ভিডিঅ' কৰিব পাৰিছো। নহলে ইমান ওজন আৰু ঠেলিও হেৰি কৰিব নোৱাৰি ন। আজিকালি ঠেলা গাড়ী নাই, তাতেই আছে কি ধুনীয়াকে ঠেলা গাড়ী একদম টানিব পাৰিছো কি। এখন টানি থাকোতে মোৰ এটা গান মনত পৰিল, গানকে গাই দিলো যা। ओ साथी रे तेरा बिना भी क्या जीना, मेरा बिना भी क्या जीना, ओ साथी रे। এতিয়া মানে আহি পাই গলো, ধুনীয়াকে ৰাখি দিলো ঠেলাখন। আমাৰ গাড়ী বাবাই ৰচাটো খুলি দিলে। ফালে গাড়ী লোডিং কৰি আছিলে, গাড়ী লোডিঙো হৈ গ'ল ধুনীয়াকে আমাৰ। Ada di sini. আজি কি গাড়ী লোড হ'ব, পইচা দিছে। এটা গাড়ী লোড হৈ গ'ল, দুটা গাড়ী লোড হৈ গ'ল, কিন্তু এটা গাড়ী পইচা দিয়া নাই, এটা গাড়ীত পইচা দিছে। 100 টকা এটা পাবা আছিলে, কিন্তু দিয়া নাই। তাক দিব লাগিব আজি। আৰু কি বুলি কয়, দাদাৰ লগত গান গালো। 1 2 3 go. Oh, seni vai. Definitive colisane. Lage, seni lage, tumak dekhi piriti jage. Seni vai.
বুকু তুমি জ্বলা ঠাই নালি ধাননি চালে চকুৰুৱা দেখিবালে লাগি যায় মানে মানে ধুনীয়া দেখিবালে লাগি যায়। কামৰ পৰা আহিলো আৰু এয়া মাংস কাটিলো। মাংস কাটি এইফালে বনাব লৈছেহি ধুনীয়াকে। এইফালে আমাৰ তেল দিয়া হৈ গ'ল। তেল দি পুৰা একদম ধুনীয়াকে আদা নহৰু পিঁয়াজ জলকীয়া চব দিয়া হৈ গ'ল। এতিয়া দিছে মাংসখিনি এতিয়া ভাজি ল'ব কোনে ধুনীয়াকে। লগতে এতিয়া আৰু এনেকে দি থাকিব। দৈখিনি ধুনীয়া দপদপাই উঠিছে দেই। মজা জুইত বনালে মজা লাগে দেই। এচা কি ধুনীয়া জুই জ্বলিছে, একদম দপদপাই জুই জ্বলিছে, একদম মজা লাগিছে। এয়া হালধি দিছে আমাৰ হালধি এতিয়া চব হৈ গ'ল। তাৰপাছত ইফালে আমাৰ বিলাহী পৰি আছে, ইফালে আমাৰ পিঁয়াজ কাটি আছে। লগতে বিলাহী চেলাই মানে যোনটো বাকলি আছে সেইটো এতিয়া গুচাই আছে। খাব লাগিব ন। লগতে হৈ গ'ল আমাৰ বিলাহী পুটকা ধুনীয়াকে এনেকে হৈ গ'ল। বিলাহী পুটকাখিনি ইমান ধুনীয়া হৈছে, সুন্দৰ গোন্ধ ওলাইছে একদম। কাঢ়ি দিয়া হৈ গ'ল। কাঢ়ি মানে এতিয়া ভাত সাজিব ধুনীয়াকে। এইফালে আহি গ'ল আমাৰ গাহৰি মাংস আৰু বইল দাইল। লগতে আছে আমাৰ আৰু চাটনি, বিলাহী চাটনি।
ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।